শ্ৰদ্ধাৰে আদৰ্শ আজি ভ্ৰমণ কৰিছোঁ। মোৰ নাম ৰত্না বৰ্মন, শ্ৰেণী সপ্তম। মই স্বাধীনতা দিৱস সম্পৰ্কে দুআষাৰ ক'ব বিচাৰোঁ। মোৰ ক্ৰান্তিৰ প্ৰতীক ক্ষমাৰ বিচাৰক। আজি ২৭তম স্বাধীনতা দিৱসত মোৰ ফালৰ পৰা ইয়াত উপস্থিত সকলোকে সংগ্ৰামী চালু। My dear friends, present today to celebrate the 78th Independence Day. I wish all of you a happy Independence Day. I am a student of class 8 of this school. I would like to share few lines about our Independence Day today. Independence Day is our national festival. We celebrate it every year on 16 August with feeling of freedom. After 200 years of British rule, India became free from British rule. Under the leadership of Mahatma Gandhi and other freedom fighters, we salute and strongly remember from the core of our heart for their contribution to set free our nation. We are proud to be all Indian and we love our country and serve it in the यूपीएससी की आगे सारी एग्जाम में इकोनॉमी सब्जेक्ट का काफी महत्व है और प्रधान शिक्षक गाँव हेडमेन আমার কর্মী বিদ্যুদা লগতে উপস্থিত সকল অভিভাৱকসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল এবাৰ আমি ছাত্ৰ ছাত্ৰীক অলপ অনুশীলন কৰাইছোঁ প্ৰেক্টিছ কৰাইছোঁ যে স্বাধীনতা দিৱসৰ সম্পৰ্কে দুআষাৰ ক'বলৈ এনেকুৱা যে মিনিংফুল হ'ব এইটো নহয় জাষ্ট এক্সপিৰিয়েঞ্চ কৰিবলৈ আমি শিকাইছোঁ পৰিষদৰ পৰা আগতে আমি শুনিম তাৰপিছত অভিভাৱক ফালৰ পৰা বা ইয়াতে বুদ্ধিজীৱীৰ ফালৰ পৰা এজনৰ পৰা শুনিম তাৰপিছত আমি সামৰণি মাৰিম বুলি ভাবিছোঁ পোনপ্ৰথমতে ক্লাছ 8ৰ পৰা মায়াতী সূত্ৰ ধৰক স্বাধীনতা সম্পৰ্কে তিৰংগা সম্পৰ্কে ক'বলৈ মই অনুৰোধ আজি ৭৮তম স্বাধীনতা দিৱসৰ পবিত্ৰ ক্ষণত এই অনুষ্ঠানত উপস্থিত সকলোকে মই স্বাধীনতা দিৱসৰ অলপ যাচিছোঁ। মই শ্ৰী মায়াতী সূত্ৰধৰ শ্ৰেণী সপ্তম শ্ৰেণী। মই আমাৰ ৰাষ্ট্ৰীয় পতাকাৰ সম্পৰ্কে ক'ব বিচাৰিছোঁ। ভুল ভ্ৰান্তিৰ প্ৰতি ক্ষমা বিচাৰিছোঁ। ৰাষ্ট্ৰীয় পতাকাত ৩টা ৰং থাকে, গেৰুৱা, বগা আৰু সেউজীয়া। তাৰ মাজতে ২৪ডাল জীয়া থকা ধৰ্মচক্ৰ আছে। আটাইতকৈ ওপৰৰ ৰং গেৰুৱা। গেৰুৱা ৰঙে দেশৰ শান্তি আৰু সাহস বুজায়। মাজৰ বগা ৰঙে শান্তি আৰু সত্য বুজায়। তলৰ সেউজীয়া ৰঙে উৰ্বৰতা বৃদ্ধি আৰু মাতৃভূমিৰ উৰ্বৰতা বুজায়। মাজত থকা অশোক চক্ৰই এই জীৱন গতিশীল হয় আৰু বন্ধ হ'লে মৃত্যু হোৱা বুজায়। শেষত সকলোকে সংগ্ৰামী চেলুট দি সমাপ্ত কৰিল। জয় হিন্দ, জয় ভাৰত।
অঞ্চলৰ পৰা অহা বিভিন্ন জাগাৰ পৰা অহা উপস্থিত হ'ব গোটেইখিনি আজি যিহেতু গছশালা